নমস্কাৰ যোৱাটো খণ্ডত আমি আপোনালোকৰ সৈতে কোচ ৰাজ্য চুতীয়া ৰাজ্য আদিৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু আজি আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আহোম ৰাজত্বকালৰ বিষয়ে আজিৰ প্ৰথম পইণ্টটোত কোৱা হৈছে 1228 খ্ৰীষ্টাব্দত চুকাফাই পাটকাই পৰ্বতেদি আহিছিল আৰু আহি অসমত প্ৰৱেশ কৰিছিল তাৰ পূৰ্বে চুকাফাই মুংৰি মুংৰামত 18 বছৰ ৰাজত্ব কৰিছিল চুকাফা ক'ৰ পৰা আহিছিল মুংৰি মুংৰামৰ পৰা কিয় আহিছিল বাৰু তেওঁলোকৰ আছিল ভাতৃৰ মাজত কাজিয়া ভাতৃদণ্ড ঠিক আছে হোমাৰত যেতিয়া চুকাফা সোমাইছিল তেতিয়া তেওঁৰ লগত থাউমুং ক্লিনলুনমুং বুঢ়াগোহাঁই আৰু থাউমুং কাননগন বৰগোহাঁই এই দুজন বিষয়া প্ৰমুখ্যে মুঠ 8জন বিষয়া আহিছিল এইখিনিৰ পৰা কিন্তু প্ৰশ্ন সোধে যে বুঢ়াগোহাঁই আৰু বৰগোহাঁই পদ দুটা কোনে সৃষ্টি কৰিছিল আমি তাৰ এনসাৰ লিখিব লাগিব চুকাফাই সৃষ্টি কৰিছিল তাৰোপৰি চুকাফাৰ লগত আহিছিল 1080 জন মাটিৰ ৰনুৱা মানে স্থল সৈনিক 300 ঘোঁৰা ৰনুৱা মানে ঘোঁৰাত উঠি যুদ্ধ কৰিব পৰা সৈনিক 300টা ঘোঁৰা ৰনুৱাৰ লগত আকৌ 300টা ঘোঁৰাও আহিছিল ঠিক আছে আৰু দুটা হাতী আনিছিল এই চুকাফাই লগত কি আনিছিল তাৰ ওপৰত যিকোনো এটা প্ৰশ্ন পৰীক্ষাত সাধাৰণতে সুধি থকা দেখা পোৱা যায় পৰৱৰ্তী পইণ্টটোত কৈছে চুকাফাৰ সময়ত ধনশিৰি আৰু দিখৌ নৈৰ মাজত ৰাজ্য আছিল কোন দুখন নৈৰ মাজত আছিল চুকাফাৰ ৰাজ্য ধনশিৰি আৰু দিখৌ নৈৰ মাজত 1253 খ্ৰীষ্টাব্দত চৰাইদেউত ৰাজধানী পাতিছিল তেওঁলোকে প্ৰথমতে ৰাজধানী ক'ত পাতিব সেই স্থান নিৰ্বাচিত কৰিবৰ কাৰণে যথেষ্ট স্থান পৰিদৰ্শন কৰিছিল অসমত যিহেতু যথেষ্ট পৰিমাণৰ বানপানী হয় সেইকাৰণে তেওঁলোকে বানপানী হোৱা ঠাইবোৰক এৰি একেবাৰে শেষত ৰাজধানী পাতিবলৈ নিৰ্বাচিত কৰিলে চৰাইদেউত সেইকাৰণে প্ৰথম ৰাজধানী ক'ত চৰাইদেউত ৰাজ্যখনৰ নাম আছিল মুংডুং চুং খাম আৰু কেতিয়াবা এনেকৈও লিখা হয় মুংডুং চুং খামটো ইয়াৰ অৰ্থ মূল্যৱান সুন্দৰ বাগিচাৰে পৰিপূৰ্ণ দেশ এইটো সকলোৱে জানে শাসনতন্ত্ৰ ভালদৰে চলাবলৈ বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদবী দুটা আৰম্ভ কৰিছিল কোনে আৰম্ভ কৰিছিল চুকাফাই আৰম্ভ কৰিছিল এই প্ৰশ্নটো কিন্তু অহাৰ সম্ভাৱনা আছে কানগনক প্ৰথম বৰগোহাঁই হিচাপে নিযুক্তি দিছিল আৰু কিংলু মাংগৰিক প্ৰথম বুঢ়াগোহাঁই নিযুক্তি দিছিল এটাত কাংগন ঠিক আছে আমি ইয়াৰ আগতেও দুটা নাম পাইছিলোঁ কি নাম আছিলে থাউমুং কাননগন ঠিক আছে আৰু এটা পাইছিলোঁ থাউমুং ক্লিনলুনমুং একেইটা নামেই আপোনালোকে মিলাই চাবচোন তাৰপিছত আমি এতিয়া আলোচনা কৰিম চুতেওফাৰ বিষয়ে চুতেওফাৰ ৰাজত্বকাল আছিল 1268 পৰা 1281 খ্ৰীষ্টাব্দলৈ চুতেওফা কোন আছিল চুকাফাৰ 3জন পুত্ৰৰ ভিতৰত ডাঙৰ পুত্ৰজনৰ নাম আছিল চুতেওফা আৰু এই কানগনৰ মৃত্যু হোৱাত তেওঁৰ পুত্ৰ চাওবিনক বৰগোহাঁই পাতে কোনে বৰগোহাঁই পাতিছিলে চুতেওফাই বৰগোহাঁই পাতিছিলে কাক পাতিছিলে কানগনৰ পুত্ৰ চাওবিনক পাতিছিলে আকৌ কিংলু মাংগৰিৰ মৃত্যু হয় তাৰপিছত যিটো বুঢ়াগোহাঁই পদটো আছিলে সেই বুঢ়াগোহাঁই পদত অধিষ্ঠিত কৰিছিলে থাউৰুৰু কোন আছিলে কিংলু মাংগৰিৰ পুত্ৰ ইয়াৰ পৰা কিন্তু প্ৰশ্ন সুধিব পাৰে এইটো ভালদৰে পঢ়ি লওক আপোনালোকে কছাৰীসকলৰ লগত প্ৰথম যুদ্ধ চুতেওফাৰ ৰাজত্বকালতে হৈছিল এই প্ৰশ্নটো অহাৰ সম্ভাৱনা থাকে এনেকৈ সুধিব প্ৰশ্নটো কছাৰীসকলৰ লগত প্ৰথম যুদ্ধ কোনজন আহোম ৰজাৰ ৰাজত্বকালত হৈছিল তাৰ উত্তৰ হৈছে চুতেওফাৰ ৰাজত্বকালত এইকেইটাই আছিল চুতেওফাৰ ৰাজত্বকালৰ উল্লেখযোগ্য ঘটনাৱলী ইয়াৰ পিছত আমি আলোচনা কৰিম চুবিনফা তেখেতৰ ৰাজত্বকাল আছিল 1281 পৰা 1293 লৈকে তেখেতে কি কৰিলে বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদবী দুটাৰ ক্ষমতা বিভাজন কৰিছিল কিয় ক্ষমতা বিভাজন কৰিলে যাতে শাসনতন্ত্ৰ অধিক সুচাৰুৰূপে চলাব পাৰে সেইকাৰণে দুয়োটা পদবীকে ক্ষমতাৰ বিভাজন কৰি দিলে এই প্ৰশ্নটো সোধে যে কোনজন আহোম ৰজাই বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদবী দুটাৰ ক্ষমতা বিভাজন কৰিছিল পদবী দুটা সৃষ্টি বেলেগ এজনে কৰিছিল চুকাফাই
আৰু ক্ষমতা বিভাজন কৰিলে চুবিনফাই। ঠিক আছে। পিছৰ ৰজাসমূহ ক্ৰমে চুখাংফা, চুখ্ৰাংফা, চুতুফা আদি। এইসকলৰ দিনত বিশেষ উল্লেখযোগ্য ঘটনাৱলী নাই, সেইকাৰণে আমি স্কিপ কৰিছোঁ। 1376 পৰা 1380 আৰু 1389 পৰা 1398 এই দুটা কাৰ্যকালত কোনো ৰজা নাছিল বাবে মন্ত্ৰীসকলে ৰাজ্য চলাইছিল। ইয়াৰ পৰা প্ৰশ্নটো সোধে, তলৰ কোনটো কাৰ্যকালত আহোম ৰাজ্য মন্ত্ৰীসকলৰ দ্বাৰা পৰিচালিত হৈছিল? ইয়াৰ ভিতৰতে যিকোনো এটা অপশ্যনত দি দিব, সুধিব আপোনালোকক, সেইকাৰণে এইখিনি মনত ৰাখিব। পৰৱৰ্তী আমি চুটাংফাৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। চুটাংফাৰ অন্য এটা নাম আছিল বামুণী কোঁৱৰ। তেওঁৰ ৰাজত্বকাল আছিল 1398 পৰা 1407লৈকে। তেখেতৰ দিনত উল্লেখযোগ্য ঘটনাৱলীসমূহ কেনেকুৱা ধৰণৰ হৈছিল? আহোম ৰাজসভাত হিন্দু ধৰ্মৰ আনুষ্ঠানিক প্ৰৱেশৰ বাট মুকলি কৰি দিছিল। কোনে কৰিছিল? চুটাংফাই কৰিছিল। তাৰপিছত আহোম দেৱতা চোমদেউৰ লগতে বিষ্ণুৰ উপাসনা প্ৰচলন হয়। ইয়াতে এটা প্ৰশ্ন সোমাই থাকিলে, দেখিলেনে, যে আহোমসকলৰ দেৱতা কোন? চোমদেউ। এতিয়া চুটাংফাই কি কৰিলে? চোমদেউৰ পূজাটো হ'বই, তাৰ লগতে বিষ্ণুৰ উপাসনাও প্ৰচলিত কৰিলে। তৃতীয় পইণ্টত কৈছে, শিঙৰি ঘৰত উঠা নামৰ ৰাজ অভিষেক অনুষ্ঠান আৰম্ভ কৰা প্ৰথম আহোম ৰজা হ'ল চুটাংফা। এই প্ৰশ্নটোতো সুধি থাকে, আপোনালোকে দেখিছে যে শিঙৰি ঘৰত উঠা এই যিটো অনুষ্ঠান কোনে আৰম্ভ কৰিছিল, এনেকৈ সোধে প্ৰশ্নটোত। এতিয়া এই যিটো শিঙৰি ঘৰ, এই শিঙৰি গৃহটো কিহেৰে নিৰ্মাণ কৰে? শিঙৰি কাঠেৰে নিৰ্মাণ কৰে, বা কেতিয়াবা আপোনালোকক অপশ্যনত দিয়ে বাঁহেৰে, বেতেৰে, কাঠেৰে, তেতিয়া অকল কাঠেৰে হ'ব, আচলতে শিঙৰি কাঠেৰে নিৰ্মাণ কৰে। তাৰপিছত চাওক, টিপামিয়াসকলৰ লগত যুদ্ধ হৈছিল আৰু আহোম টিপামৰ মাজত পাটকাইক সীমা নিৰ্ধাৰণ কৰি দিছিল। তাৰপিছত যদি আমি 1407 পৰা 1497 চাওঁ, এইখিনিত কোনো ধৰণৰ উল্লেখযোগ্য ঘটনাৰাজি হোৱা নাছিল, সেইবাবে আমি এই পাৰ্টটো স্কিপ কৰিব পাৰোঁ। এই পাৰ্টটোতনো কি হৈছিল আমি অকণমান চাওঁ। চুটাংফাৰ 5জন পুত্ৰ আছিল। পিছৰ 5জন যি উত্তৰাধিকাৰী আছিল, তেওঁলোকে এই কালছোৱাত শাসন কৰিছিল, আৰু শেষৰজন ৰজা আছিল চুপিমফা। ঠিক আছে। এতিয়া চুপিমফাৰ পুত্ৰ হৈ গ'ল চুহুংমুং। এই ৰজাজন অত্যন্ত গুৰুত্বপূৰ্ণ। চুহুংমুঙৰ ৰাজত্বকাল আছিল 1497 পৰা 1539লৈকে। এতিয়া আমি চুহুংমুঙৰ বিষয়ে ভালদৰে আলোচনা কৰিম। তেখেতৰ ৰাজত্বকালত কি কি হৈছিল? চুহুংমুঙক আন কি নামেৰে জনা যায়? দিহিঙীয়া ৰজা বুলি জনা যায়, আৰু এটা নামেৰে জনা যায় স্বৰ্গনাৰায়ণ। ঠিক আছে। দিহিং নদীৰ পাৰৰ বকতাত ৰাজধানী পাতিছিল। ক'ত পাতিছিল? বকতাত। বকতা ক'ত আছিল? দিহিং নদীৰ পাৰত। আৰু দিহিং নদীৰ পাৰত ৰাজধানী পতাৰ বাবে তেখেতৰ নাম ৰখা হৈছিল দিহিঙীয়া ৰজা। তাৰপিছত তেখেতে কি কৰিলে? শকাব্দৰ প্ৰচলন কৰিছিল, আৰু শকাব্দ প্ৰচলন কৰা তেওঁ হৈছে প্ৰথম আহোম ৰজা। এই প্ৰশ্নটো সুধিব পাৰে, কোনজন আহোম ৰজাই শকাব্দ প্ৰচলন কৰিছিল? কোনে কৰিছিল? চুহুংমুঙে কৰিছিল। প্ৰথম অসমীয়া বুৰঞ্জী শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজৰ জন্মকথা তেওঁৰ ৰাজত্বকালতে ৰচনা কৰা হৈছিল। আমি ইয়াৰ পৰা কি গম পালোঁ? যে প্ৰথম অসমীয়া বুৰঞ্জীখনৰ নাম হৈছে শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজৰ জন্মকথা। কাৰ ৰাজত্বকালত ৰচনা হৈছিল? চুহুংমুঙৰ ৰাজত্বকালত ৰচিত হৈছিল। পৰৱৰ্তী পইণ্টটোত কৈছে, ভায়েক চেংলুঙৰ বাবে বৰপাত্ৰ গোহাঁই নামৰ তৃতীয় মন্ত্ৰীপদটো সৃষ্টি কৰে আৰু চেংলুঙক কনচেং নামাকৰণ কৰে। এই যিজন চেংলুং, এইজন তেখেতৰ নিজৰ ভায়েক নহয়, সতীয়া ভায়েক। কিয় সতীয়া হ'ল তাৰ কাহিনীটো আমাৰ পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ নহয়। এতিয়া যিজন এই সতীয়া ভায়েক চেংলুঙক আনি তেওঁক কি দিলে? বৰপাত্ৰ গোহাঁই পদবীটো দিলে। এতিয়ালৈকে আমি কেইটা পালোঁ বাৰু? প্ৰথম আছিলে বুঢ়া গোহাঁই আৰু বৰ গোহাঁই। কোনে কৰিছিলে? চুকাফাই কৰিছিলে।
তাৰ পিছত আৰু এটা পদবী পালোঁ এইমাত্ৰ বৰপাত্ৰ গোহাঁই। মানে এতিয়ালৈকে আমি 3টা পদবী পাইছোঁ। 3 নম্বৰ যিটো পদবী সেইটো কোনে আৰম্ভ কৰিলে? চুহুংমুঙে আৰম্ভ কৰিলে। আৰু প্ৰথমজন বৰপাত্ৰ গোহাঁইৰ নাম হৈ গ'ল চেংলুং। কিন্তু চেংলুঙৰ নামটো পিছলৈ ৰাখিলে কনচেং। কনচেং বা চেংলুং একেজন ব্যক্তি। আৰু এই চেংলুং আছিল চুহুংমুঙৰ ভায়েক। ঠিক আছে। চুহুংমুঙে আকৌ কি কৰিলে? জনসংখ্যাৰ প্ৰথম লোকপিয়ল কৰাইছিল। মানে যিটো চেঞ্চাছ বুলি কওঁ, চেঞ্চাছ কৰোৱা প্ৰথমজন ৰজা হৈ গ'ল চুহুংমুং। তাৰপিছত চাওক, যুদ্ধত গান পাউডাৰ ব্যৱহাৰ কৰিছিল কোনে কৰিছিল? চুহুংমুঙে কৰিছিল, প্ৰথম কৰিছিল। কিন্তু এইটো সাধাৰণতে আমি নোপোৱা এটা কথা, হয়নে? ভূঞাসকলক দমন কৰা প্ৰথম আহোম ৰজা। এই প্ৰশ্নটো সুধিব পাৰে। ভূঞাসকলক দমন কৰা প্ৰথম আহোম ৰজাজনৰ নাম কি? পৰৱৰ্তী, চুহুংমুঙৰ ৰাজত্বকালত চুতীয়াসকলৰ লগত হোৱা সংঘাত। সীমা বিবাদৰ বাবে 1513 চনত যুদ্ধ আৰম্ভ হৈছিল চুতীয়াসকলৰ লগত। 1520 চনৰ যুদ্ধত চুতীয়াসকল জয়ী হৈছিল। কিন্তু পিছলৈ কি হ'ল? এই আহোম ৰজাই সেই আখেজটো পূৰাবৰ বাবে যেতিয়া নীতিপালৰ দ্বাৰা চুতীয়া ৰাজ্য পৰিচালনা হ'ল, নীতিপাল যেতিয়া চুতীয়াসকলৰ ৰজা হ'ল, তেতিয়া লাহে লাহে নীতিপালে ৰাজ্য পৰিচালনা কৰিব নোৱাৰা হ'ল। আৰু ফলত সেই সুযোগত চুহুংমুঙে পুনৰ আক্ৰমণ কৰিলে। 1523 চনৰ সেই যুদ্ধত পৰাজিত হৈ চুতীয়া ৰজা নীতিপাল আৰু ৰাণী সাধনীয়ে পলায়ন কৰিলে। নহ'লে বন্দী বনাব খুজিছিলে। 1524 চনত শদিয়াৰ চন্দনগিৰি পাহাৰৰ পৰা জঁপিয়াই সাধনীয়ে মৃত্যুবৰণ কৰে। ঠিক আছে। চুহুংমুঙে কি বিচাৰিছিলে? সাধনীক বিচাৰিছিলে। লগতে কুবেৰ দত্ত সম্পত্তি বিচাৰিছিলে। সেইকাৰণে সাধনীয়ে কি কৰিলে? কুবেৰ দত্ত সম্পত্তি বুকুত বান্ধি শদিয়াৰ চন্দনগিৰি যি পাহাৰ আছে, পাহাৰৰ চূড়াৰ পৰা জঁপিয়াই আত্মহত্যা কৰে। পৰৱৰ্তী পইণ্টত কৈছে, চুতীয়াসকলৰ বিৰুদ্ধে যুদ্ধ জয়ৰ পিছত আহোম ৰজাই ঋকখন উৎসৱ উদযাপন কৰে। কিছু কিতাপত আমি দেখিছোঁ এই ঋকখন শব্দ নিলিখি ঋকভান লিখিছে। চাব আপোনালোকে অকণমান, ঋকখনে শুদ্ধ হয় আচলতে। এই উৎসৱটোক আমি অলপ যদি বিশ্লেষণ কৰোঁ, ঋক মানে হৈছে পুনৰুজ্জীৱিত কৰা আৰু খন মানে হৈছে জীৱন, মানে জীৱন পুনৰুজ্জীৱিত কৰা। এই প্ৰশ্নটো সুধিব পাৰে যে ঋকখন উৎসৱ কেতিয়া অনুষ্ঠিত কৰিছিল? তাৰ পিছৰ পইণ্টত কৈছে, আহোমৰ অধীনস্থ হোৱা, যেতিয়া যুদ্ধত আহোম জয়ী হ'ল, লগে লগে চুতীয়া ৰাজ্যখন নিজৰ অধীনলৈ আনিলে। আৰু সেই ৰাজ্যখন মানে চুতীয়া ৰাজ্যখন, নিজৰ অধীন হোৱা চুতীয়া ৰাজ্য চোৱা চিতা কৰিবলৈ শদিয়া খোৱা গোহাঁই নামেৰে নতুন বিষয়া নিযুক্তি কৰিছিল। এতিয়ালৈকে চাওক, চুহুংমুঙে কি কৰিলে? ইয়াৰ আগতে বৰপাত্ৰ গোহাঁই পাতিলে এজনক। তাৰপিছত এতিয়া তেখেতে কৰা এইটো দ্বিতীয়টো পদবী, শদিয়া খোৱা গোহাঁই। ঠিক আছে। তাৰ পিছলৈ আমি চাম কছাৰীসকলৰ সৈতে হোৱা সংঘৰ্ষ বা সংঘাত। কনচেং বৰপাত্ৰ গোহাঁইৰ নেতৃত্বত হোৱা আহোম সৈন্যই কছাৰীসকলক নামদাং অঞ্চলৰ পৰা দেৰগাঁৱলৈ খেদি পঠিয়াইছিলে। 1526 চনত হোৱা যুদ্ধত আহোম পৰাজিত হয়। আকৌ কি কৰিলে? 1531ত পুনৰ যুদ্ধ হ'ল। সেই যুদ্ধত কছাৰী পৰাজিত হয় আৰু আহোমে পূৰ্বৰ ৰজাজনক আঁতৰাই দেতচুঙক ৰজা পাতি থৈ আহিলে আৰু ক'লে যে তুমি আমাৰ তলতীয়া হৈ থাকিব লাগিব। কিছুদিন তলতীয়া হৈ থাকিলে দেতচুং। তাৰপিছত তেওঁলোকৰো নিজৰ স্বদেশ প্ৰেম জাগিলে আৰু কৰিলে কি? 1536 চনত আহোম ৰজাৰ বিৰুদ্ধে স্বাধীনতা বিচাৰি নিজৰ দেশ স্বাধীন কৰিবলৈ, নিজৰ ৰাজ্য স্বাধীন কৰিবলৈ যুদ্ধত নামিলে। আৰু সেই যে যুদ্ধত নামিলে, আহোম ৰজা ক্ৰোধান্বিত হ'ল আৰু লগে লগে কি কৰিলে? দেতচুঙক ধৰি আনি মৃত্যুদণ্ড দিলে। পৰৱৰ্তী পইণ্টত কৈছে, কছাৰীসকল মাইবঙলৈ পলাই গ'ল। এই প্ৰশ্নটো সোধে কিন্তু, কছাৰীসকল পিছত ক'লৈ পলাই গৈছিল? মাইবঙলৈ পলাই গৈছিল। আৰু সমগ্ৰ কছাৰী ৰাজ্য আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত হৈ পৰে। এতিয়ালৈকে চুহুংমুঙে কিন্তু চুতীয়া ৰাজ্যও ল'লে, কছাৰী ৰাজ্যও ল'লে
আৰু চুতীয়া ৰাজ্য চোৱা চিতা কৰিবলৈ শদিয়া খোৱা গোহাঁই নামেৰে এটা পদবী সৃষ্টি কৰিলে। তাৰ পিছত এই যিখন কছাৰী ৰাজ্য ল'লে এইখন চোৱা চিতা কৰিবৰ বাবে মৰঙী খোৱা গোহাঁই নামেৰে এটা পদবী সৃষ্টি কৰিলে। এতিয়ালৈকে কেইটা কৰিলে চুহুংমুঙে? 3টা। ঠিক আছে, বৰপাত্ৰ গোহাঁই, শদিয়া খোৱা গোহাঁই আৰু মৰঙী খোৱা গোহাঁই। প্ৰথমজন শদিয়া খোৱা গোহাঁইৰ নাম আছিল ফ্ৰাছেংমুং। এই ফ্ৰাছেংমুং আছিল মূলা গাভৰুৰ গিৰিয়েক, স্বামী। ঠিক আছে, আমি পিছলৈ আলোচনা কৰিছোঁ। এইবাৰ চুহুংমুঙৰ দিনত আকৌ মুছলমানৰ আক্ৰমণো হৈছিলে, সেইখিনি অলপ আমি আলোচনা কৰিব বিচাৰিছোঁ। 1527 খ্ৰীষ্টাব্দত আহোম সাম্ৰাজ্যত মুছলমানে প্ৰথমবাৰ আক্ৰমণ কৰে। অসমত নহয় কিন্তু দেই, আহোম সাম্ৰাজ্যত। অসমত পূৰ্বেও কৰি গৈছে, হয়নে? এই প্ৰশ্নটোত আপোনালোকৰ অলপ পইণ্টটোত ভালকৈ ক্লিয়াৰ কৰিব। আহোম সাম্ৰাজ্যতহে প্ৰথমবাৰ, অসমত আগতেই কৰি গৈছে। মুছলমানৰ সেনাপতি আছিলে মহান ৱজিৰ বা বৰ উজিৰ। ঠিক আছে, আহোমৰ সেনাপতি আছিলে কনচেং। কনচেং কোন আছিলে? বৰপাত্ৰ গোহাঁই। কোনে নিয়োগ কৰিছিলে? চুহুংমুঙে নিয়োগ কৰিছিলে। চুহুংমুঙৰ কনচেং কি আছিলে? কনচেং আছিলে সতীয়া ভায়েক। 1532 চনত দ্বিতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিল আৰু তেতিয়াৰ মুছলমানৰ সেনাপতি আছিলে তুৰ্বক খান। পৰৱৰ্তী পইণ্টটোত কৈছে আহোমৰ সেনাপতি আছিলে তেতিয়া ফ্ৰাছেংমুং। ঠিক আছে, এই যুদ্ধত কি হ'ল? ফ্ৰাছেংমুঙৰ মৃত্যু হ'ল আৰু তেওঁৰ পত্নী মূলা গাভৰুৱে 5 গৰাকী মহিলাসহ যুদ্ধ কৰি মৃত্যু হয়। এই প্ৰশ্নটো সোধে, মূলা গাভৰুৰ লগত কেইগৰাকী মহিলাই যুদ্ধ কৰিছিল? 5 গৰাকীয়ে কৰিছিল। ফ্ৰাছেংমুঙৰ ঘৈণীয়েকৰ নাম কি আছিলে? মূলা গাভৰু আছিলে। ঠিক আছে, আহোম সেনাই তুৰ্বকক আটক কৰি চৰাইদেউ পাহাৰত সমাধিস্থ কৰে আৰু শেষলৈ তুৰ্বকক আটক কৰিলে আৰু চৰাইদেউ পাহাৰত সমাধিস্থ কৰিলে। এই প্ৰশ্নটো সোধে যে ক'ত সমাধিস্থ কৰিছিলে? চৰাইদেউ পাহাৰত। চুহুংমুঙৰ ৰাজত্বকালত মুঠ 3বাৰ মুছলমানৰ আক্ৰমণ হয় আৰু এই আক্ৰমণত আহোম সৈন্য জয়ী হয়। আশা কৰোঁ এই খণ্ডটি আপোনালোকে ভাল পালে। ইয়াৰ আগৰ খণ্ডটি চাবৰ বাবে দেখি থকা এই লিংকটোত ক্লিক কৰি সেই খণ্ডটি চাই যেন। ধন্যবাদ।